যে যোৱা 22 তাৰিখে নিৰ্বাচিত হৈ যোৱা BTC চৰকাৰখনক আমি সদৌ কছাৰী ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। যেহেতু BTC চৰকাৰখন এইবাৰ BPF-এ একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। আমি BPF দললৈ যে পূৰ্বতে আমাৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত BPF দলৰ যি স্থিতি, এই স্থিতি যাতে অটল থাকে, বাহাল থাকে, আমি আশাবাদী। আৰু আমিও এই ক্ষেত্ৰত যদি BTC চৰকাৰে আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত যদি অসম চৰকাৰক সহায় সহযোগিতা কৰে, যেহেতু নৱেম্বৰত অসম চৰকাৰে বিধানসভাত এটা প্ৰস্তাৱ লৈ পেলাই প্ৰতিবেদন দিল্লীলৈ পঠাই দিব, এই ক্ষেত্ৰত আমি আগ্ৰামা মহিলাৰী ডাঙৰীকে আদি কৰি BPF-ৰ সকলো পাৰিষদলৈ এই জনজাতিকৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। BTC চৰকাৰখনত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা BPF দলে এজনো প্ৰতিনিধি জিকাই আনিব পৰা নাই বা টিকিটো দিয়া নাই। গতিকে আমি এইবাৰ BPF চৰকাৰৰ ওচৰত আবেদন কৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা এজন সুযোগ্য ব্যক্তি, যিজনে কোচ ৰাজবংশী জনগোষ্ঠীৰ পূৰ্বত সংগ্ৰামখনৰ লগত জড়িত আছিল, জাতিটোৰ লগত জড়িত আছিল, জাতিটোৰ উন্নয়নৰ কাৰণে সংগঠনত কাম কৰিছিল, সেইসকলৰ মাজৰ পৰা কোনোবা এজন ব্যক্তিক নমিনেটেড MCL দি পেলাই EM পদলৈ যাতে বাছনি কৰে, এইখিনি আমি আগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ আবেদন জনাইছোঁ। যি কি নহওক, যেহেতু আমি ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠী, এই BTC-ত আমাৰ বহুতো কোচ ৰাজবংশীৰ ভূমি সম্পৰ্কীয় সমস্যা আছে। যেনেদৰে অবিভক্ত গোৱালপাৰাৰ কোকৰাঝাৰ চিৰাং বাদ দিও আজিৰ দিনত BTC-ত বাক্সা ওদালগুৰি অন্তৰ্ভুক্ত হৈ আছে। এই বাক্সা ওদালগুৰিৰ কোচ ৰাজবংশীসকলকো যাতে প্ৰটেক্টেড ক্লাছ হিচাপে যাতে এনজয় কৰিব পাৰে, আৰু আমাৰ যিখিনি ভূমি সমস্যা আছে BTC-ত কোচ ৰাজবংশীৰ, এইখিনি যাতে নৱগঠিত BPF চৰকাৰখনে যাতে গুৰুত্ব প্ৰদান কৰি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যাতে আগভাগ লয়। আৰু এই ক্ষেত্ৰত নিশ্চয় আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই BPF চৰকাৰক সহায় সহযোগ আগবঢ়াম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। ধন্যবাদ। 2025 ইং তাৰিখে কোকৰাঝাৰ জিলা প্ৰেছ ক্লাবত আক্ৰাছুৰ তৰফৰ পৰা প্ৰেছ মিট দিয়া অনুষ্ঠানত উপস্থিত থকা আমাৰ আক্ৰাছুৰ সভাপতি মহাশয়, উপসভাপতি মহাশয়, লগতে আমাৰ সম্পাদক হেমন্ত কুমাৰ বৰ্মন ডাঙৰীয়া, উপদেষ্টা বিশ্বজিৎ বৰ্মন ডাঙৰীয়া, লগতে কেন্দ্ৰীয় কমিটিৰ AGS কোকৰাঝাৰ জিলা আক্ৰাছুৰ সম্পাদক। তো আজি আমি বহুতকেইটা বিষয় লৈ আজি এই প্ৰেছ মিটৰ আয়োজন কৰিছোঁ। তো প্ৰেছ মিট দিয়াৰ আগমুহূৰ্তত আপোনালোকক ইয়াত মাতি অনা প্ৰত্যেকজন সাংবাদিক বন্ধু বান্ধৱীসকলক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, তথা অসম তথা কমতাপুৰ লগতে BTC-বাসী বৰ্ণ নিৰ্বিশেষে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো বাকী প্ৰেছ মিটত আগবাঢ়ি ল'বলৈ আমাৰ সভাপতি দীপেন ৰায় ডাঙৰীয়ালৈ মই আগবঢ়াই দিছোঁ।